হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত ভাল। ব'লক আজি দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ দৰ্শন কৰি আহোঁ। মোৰ লগতে মোৰ মানুহজন আজি প্ৰথমবাৰৰ কাৰণে খটৰা সত্ৰ দৰ্শন কৰিছে। মই বাৰু আগতেও গৈছোঁ খটৰা সত্ৰত, যিহেতু আমাৰ ঘৰৰ ওচৰতে খটৰা সত্ৰ, সেইকাৰণে আমি আগতেও বহুত কেইবাৰেই যোৱা গৈছে বাৰু। কিন্তু মোৰ মানুহজনক প্ৰথমবাৰৰ কাৰণে লৈ গৈছোঁ খটৰা সত্ৰ দৰ্শন কৰাবৰ কাৰণে। আৰু তাত যে সেই পুখুৰীটোত ইমানবিলাক মাছ আছিলে নহয়, আৰু মাছকেইটা দেখি একদম খুব ভাল লাগিছে। তাৰপিছত কাছ চাবৰ কাৰণে অপেক্ষা কৰি থাকোঁতে এইটো আহিলেই নহয় পটককৈ এটা কাছ। আৰু সঁচাকৈয়ে দেই, কাছটো দেখা পাই একদম সৌভাগ্য অনুভৱ কৰিছোঁ। কিয় জানেনে? কাৰণ ইমান ডাঙৰ কাছ জীৱনত প্ৰথমবাৰ দেখিবলৈ পাইছোঁ খটৰা সত্ৰত। আগতে গৈছিলোঁ যদিও এনেকৈ মানে দেখি পোৱা নাছিলোঁ, কিন্তু আজি মানে প্ৰথমবাৰ দেখিছোঁ আৰু দেখা পাই একদম মনটো খুচ হৈ গৈছে। চাওকচোন ইমান ডাঙৰ। আৰু এটা ডাঙৰ আছিলে বাৰু, সেইটো মানে কি আৰু এবাৰ আহিছে, এবাৰ আহি দ্বিতীয়বাৰ আৰু নাহিলে মানে, আৰু আহিছিলে যদিও দেখি নাপালোঁ মানে আমি। তাৰপাছত মাছকেইটাই যে খাবৰ কাৰণে আহিছিলে, মুড়ি আনিবৰ কাৰণে নগ'লোঁ। আমাৰ লগত আছিলে প্ৰসাদকে অকণমান ছটিয়াই দিলোঁ। তথাপিও বাৰু সিহঁতে খাবৰ কাৰণে আহিছিলে বাৰু দেই, বস্তু মানে প্ৰসাদখিনি খাবৰ কাৰণে আহিছিলে। তাৰপাছত এটা দুটা কৰি 3টামান কাছ দেখিলোঁ আৰু আজি। সঁচাকৈ দেখি পেলাই খুব ভাল লাগিছে কাছকেইটা। আৰু মোৰ মানুহজনেও কি কৰিছিলে মানে কাছ লাৰি চাবৰ কাৰণে চেষ্টা কৰিছিলে। আৰু তেখেতে প্ৰথমতেতো আহি পেলাই গ'লে কাছকেইটা, আকৌ এটা আহিব, আহোঁতে মানে কি কৰে তেখেতে এবাৰ মানে লাৰি চাব আৰু কেনেকুৱা লাগে লাৰি পেলাই চাব। মোৰ আৰু ভয় লাগিছিলে মানে লাৰিব দিবৰ কাৰণে, কাৰণ যদি অকস্মাত কামুৰি দিয়ে তেতিয়া কি হ'ব মই আৰু নাজানো নহয় ইমান। আৰু দূৰতো এটা কাছ আছিলে, সেইটো জুম কৰি দেখুৱাব চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ মানে কেমেৰাই ইমানখিনি কভাৰ নকৰে। এইটো দেখিছেনে, আকৌ এটা কাছ আহিছে। আৰু এই কাছটো প্ৰথমতে অহাতকৈ অকণমান সৰু আছিলে বাৰু। আৰু চাওকচোন ইয়াতে বহুত কেইটা কাছ আছে, তাৰে মাজতে মই 3-4টামান দেখিছোঁ, আৰু পোৱালিও আছে। পোৱালি এটা দেখিবলৈ পাইছিলোঁ। আৰু তেনেকৈয়ে আজি খটৰা সত্ৰত প্ৰথমবাৰ কাছ দেখিলোঁ, ভাল লাগিলে দেখি পেলাই। আৰু ইয়াৰে এয়া তেখেতে দেখিছিলে এতিয়া কল এটা দিছিলে, কিন্তু কাছই কল নাখায় চাগে দেই। এয়া কলটো শুঙি পেলাই দূৰত গৈছে। তেখেতে দলিয়াই দিছিলে কলটো, লৈ পেলাই গ'ল গুচি পেলাই। মাছে নিলে নে কাছটোৱে নিলে ধৰিবই নোৱাৰিলোঁ। তাৰপাছত এনেকৈয়ে অলপমান মাছ কাছ চাই পেলাই ধেমালি কৰি থাকিলোঁ। আৰু এটা কাছ আহিলে, এইটো দেখিছেনে? তাৰপাছত এই কাছটো এতিয়া ইয়াৰে দেও এজনে আহি পেলাই মানে কি আৰু মানে কাছটো মোক কৈছে লাৰি দিয়াচোন তুমি। মই বোলো মই নোৱাৰোঁ লাৰিব, ভয় লাগে, আপুনি চাওকচোন লাৰি পেলাই। তেখেতে লাৰি পেলাই দেখুৱাই দিলে আৰু আমাক একো নকৰে বোলে, চোৱা। আৰু মানে তেখেতে কৈছে আৰু কেতিয়াবা ইয়াতে প্ৰসাদ চসাদ ধৰ কিবা কিবি ইটো সিটো কৰি থাকিলে মানে আহে কাছবিলাক, আহিলে ভয়ে লাগে কামুৰি দিয়ে বুলি তেনেকৈও কৈছে। হ'লেও তেখেতে তথাপিও মানে হাঁহে লাৰিছে, আৰু আগে পিছে লাৰাৰ অভ্যাস আছে চাগে, সেইকাৰণে লাৰিব পাৰিছে। আৰু যদি আপোনালোকে দৰঙৰ খটৰা সত্ৰত আহিব বিচাৰে, আহিব পাৰে, খুব ধুনীয়া। আৰু ইয়াতে আহি পেলাই একদম মানে মনটো খুচ হৈ যাব। আৰু তেনেকৈয়ে সত্ৰৰ পৰা আহি পেলাই ৰাতি অকণমান বাৰ্থডে বুলি চেলিব্ৰেশ্যন এটা কৰিলোঁ সৰুকৈ। তেনেকৈয়ে কেক চেক আনিলোঁ, আৰু সৰু বাচ্ছাখিনিক মাতিছিলোঁ যিহেতু। আৰু এনেকৈয়ে থুলমূলকৈ মিঠাই, পিঁয়াজি আৰু ঠাণ্ডাৰ সৈতে আজিৰ এনেকৈ থুলমূলকৈ সামৰণি মাৰি থৈ দিছোঁ আৰু দেই গাইছ। আজি মোৰ কাৰণে স্পেচিয়েল দিন। আজিৰ এই স্পেচিয়েল দিনটো মোৰ কাৰণে আৰু স্পেচিয়েল কৰি তুলিছে মোৰ মৰমৰ মানুহজন, আৰু মোৰ ভণ্টিহঁত, আৰু মোৰ ঘৰৰ ফেমিলি মেম্বাৰ গোটেইখিনি। আৰু তোমালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, মোৰ কাৰণে এই স্পেচিয়েল দিনটো বেছি স্পেচিয়েল কৰি দিয়াৰ কাৰণে। আৰু সঁচাকৈয়ে যিমানে ডাঙৰ হৈ গৈ আছোঁ, কোনো কাৰণতে ডাঙৰ হোৱাৰ ফিলটো হোৱাই নাই। দিনক দিনে দেখোন মনটো সৰু বাচ্ছাৰ দৰেহে হৈ গৈ আছে মোৰ। মানুহজনে দেখোঁতে ডাঙৰেই হৈ গ'লোঁ, কিন্তু মনটো এতিয়াও সৰু বাচ্ছাৰ দৰে হৈ আছে। সৰু বাচ্ছাবিলাকৰ লগত খেলিয়েই ভাল পাওঁ বাৰু মই। আৰু আজিৰ এই শুভক্ষণটো মই এনেকৈয়ে পালন কৰিলোঁ দেই ৰাইজসকল। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে আপোনালোক সকলোৱে মোক এটা উইচ কৰি থৈ যাব দেই গাইজ। আৰু এইখিনি গোটেইখিনি আমাৰ ঘৰৰ ওচৰৰে মোৰ মৰমৰ ভাইটিহঁত আৰু দেই। আৰু এইখিনিতে মোৰ মানে খুৰাৰ ছোৱালী ভণ্টি, তাই মোৰ কাৰণে এই গৰমত এটা ডাঙৰ ইমান ধুনীয়া কেক এটা বনাই আনিছে, তাই নিজ হাতে বনাইছে। তাইকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, কাৰণ ইমান গৰমত যে ইমান কষ্ট কৰি ইমান ধুনীয়া কেকটো মোক উপহাৰ দিছা। তোমালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।